খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ ভাল বাচ্চালা ছোৱালী পুনম দেৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটি নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই ৰেচিপিটোৰ নাম হৈছে পনীৰ কালিয়া। আজি মই বনোৱা নাই, ৰেচিপিটো মায়ে বনাইছে। মায়ে বাৰু পনীৰ কালিয়াটো কেনেদৰে বনাইছে আপোনালোকে চাব আৰু ভাল লাগিলে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব। মোৰ চেনেলটোত যদি আপোনালোকে নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো হিট কৰি দিব, তেতিয়া মোৰ ভিডিঅ'সমূহ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব। তেন্তে আহকচোন মায়ে বাৰু কেনেকৈ পনীৰ কালিয়া বনাইছে আপোনালোকক দেখুৱাম। ইয়াতে পিঁয়াজ, জলকীয়া, ঘিউ লৈ লৈছে। গাখীৰ আৰু পনীৰ লৈ লৈছে আৰু ইয়াতে বিলাহী পেষ্ট কৰি লৈছে, আদা নহৰু পেষ্ট, জলকীয়া, জিৰা গুড়ি, ধনিয়া গুড়ি, হালধি, নিমখ মিহলি মছলাখিনি তৈয়াৰ কৰি লৈছে একেলগে। কেৰাহীখন বহাই দিছে গেছৰ ওপৰত। মিঠাতেল দি দিছে। তেলটো গৰম হৈ গ'ল। পনীৰখিনি দি দিছে। এতিয়া লাহেকৈ লৰাই দিব, যিহেতু পনীৰ হয় ভাঙিবলৈ সেই হয় তাৰ বাবে। পনীৰটো কোমল হয়, ভাঙিবলৈ চান্স থাকে, তাৰ বাবে মায়ে লাহে লাহে লৰাই দিছে আৰু বেছিকৈ লৰাই নাথাকে। লৰাই দিছে মায়ে, দেখিছেনে আপোনালোকে? এতিয়া অকণমান ফ্ৰাই কৰা হৈ গৈছে, তাৰ বাবে এনেকৈ লৰাই দিছে। এতিয়া পনীৰখিনি নমাই লৈছে এখন কাঁহীত। সেইখিনি তেলতে পাঁচফোৰণ দি দিব। এতিয়া পিঁয়াজখিনি দি দিব। জলকীয়াখিনিও দি দিছে একেলগে। এতিয়া অকণমান টাইমৰ বাবে ফ্ৰাই কৰি থাকিব পিঁয়াজ আৰু জলকীয়াখিনি ভালদৰে। এতিয়া ইয়াতে অকণমান ঘিউ দি দিছে, ঘিউ দি পেলাই লৰাই দিছে। যিহেতু পনীৰ কালিয়া হয়, অলপমান মায়ে নতুন ষ্টাইলত বনাইছে। আপোনালোকেও এনেকৈ বনাই চাবচোন, বহুত ভাল লাগে খাবলৈ। যিহেতু নতুন নতুন ৰেচিপি বনাই থাকিব পাৰে আপোনালোকে, তাৰ বাবে ইয়াতে মছলাখিনি দি দিছে একেলগে। আপোনালোকে কমেণ্ট কৰি জনাবচোন এনেকৈ পনীৰ কালিয়া খাই পাইছেনে? এতিয়া মছলাখিনিও পিঁয়াজ আৰু জলকীয়াৰ লগত ফ্ৰাই কৰি ল'ব, কেঁচা গোন্ধ নোযোৱালৈকে। কাৰণ নহৰু আছে, আদা আছে, বিলাহীও আছে, বিলাহীৰো এটা কেঁচা গোন্ধ থাকে। সেই কেঁচা গোন্ধখিনি নোযোৱালৈকে ফ্ৰাই কৰি থাকিব। মছলাখিনি দেখিবলৈ পাইছে আপোনালোকে, ডাঠ হৈ গৈছে। এতিয়া ইয়াতে অকণমান গাখীৰ দি দিব। গাখীৰ দি দিছে। তাতে গাখীৰ দিয়াৰ পিছত লৰাই দিছে। এতিয়া পনীৰখিনি ঢালি দিব।
লৰাই দিব এবাৰ মছলাখিনিৰ লগত মিক্স কৰি দিব পনীৰখিনি ইয়াতে অকণমান গৰম মছলা দি দিছে আৰু পানীখিনি দি দিলে মায়ে যেহেতু ডাঠ হৈ গৈছিল তাৰ বাবে এয়া পনীৰ কালিয়া দেখিবলৈ পাইছে এখন প্লেটত নমাই লৈছে পনীৰ কালিয়া ৰেডি হৈ গৈছে আপোনালোকে এনেকৈ পনীৰ কালিয়াটো ঘৰতে বনাবচোন খাবলৈ বহুত টেষ্টি হৈছে প্লিজ এবাৰ এনেকৈ বনাই খাবচোন আৰু কমেণ্ট কৰি জনাব আপোনালোকৰ কেনেকুৱা লাগিছে ভিডিঅ'টো হাই ফ্ৰেণ্ড কেনেকুৱা লাগিছে বাৰু পনীৰ কালিয়া ৰেচিপিটো যদি ভাল লাগিছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব আৰু আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰিব তেন্তে আজিলৈ আহিছোঁ অন্য এটি ৰেচিপিৰ সৈতে আপোনালোকৰ কাষত আহিম তেন্তে আজিলৈ বাই বাই